বেভিচাৰী ভাৱৰ বিষয়ে এটি টোকা লিখক। ৰস আস্বাদন প্ৰক্ৰিয়াত বিভাৱ অনুভাৱৰ উপৰি স্থায়ী ভাৱৰ আনুষাংগিক ৰূপে আৰু কিছুমান চিত্তবৃত্তিৰ উদয় হয়। সেইবোৰ স্থায়ী ভাৱৰ আনুষাংগিক ৰূপে কেতিয়াবা অনুভূত হয়, কিন্তু কিছু সময় পিছত আকৌ গুচি যায়। সেইবিলাকক ব্যভিচাৰী ভাৱ বুলি কোৱা হয়। ব্যভিচাৰী ভাৱ বা সঞ্চাৰী ভাৱ ৩৩ প্ৰকাৰৰ, যেনে নিৰ্বেদ মানে বৈৰাগ্য, গ্লানি মানে অৱসাদ, শংকা, অসূয়া মানে ঈৰ্ষা, মদ মানে গৰ্ব, শ্ৰম, আলস্য, দৈন্য মানে দীনতা, চিন্তা, মোহ, স্মৃতি, ধৃতি মানে ধৈৰ্য, বীৰা মানে লাজ, চপলতা মানে চঞ্চলতা, হৰ্ষ আবেগ, জড়তা মানে অৱসাদ, গৰ্ব, বিষাদ, উচ্চৃক্ষ, নিদ্ৰা, স্বপ্ন, অপস্মাৰ মানে মূৰ্ছাৰোগ, প্ৰবোধ মানে জাগৰণ, অমৰ্ষ মানে অসহন, অৱহিন্থ মানে মনৰ ভাৱ গোপন কৰা, উগ্ৰতা, খঙাল, মতি মানে বুদ্ধি, ব্যাধি, উন্মাদ, মৰণ, ত্ৰাস, বিতৰ্ক। স্থায়ী ভাৱসমূহৰ লগতে থকা এইবোৰকে সঞ্চাৰী ভাৱ বুলিও কোৱা হয়।